So guys, আজি মই গৈ আছোঁ এছিয়াৰ ভিতৰত ডাঙৰ মানে বৃহৎ 126 ফুট ওখ লিংগাকাৰ শিৱ মন্দিৰলৈ। তেন্তে বন্ধুসকল ভিডিঅ'টো আৰু চাই থাকক শেষলৈকে। আজি আপোনালোকক শিৱলিংগ দেখাম যে এছিয়াৰ ভিতৰত ওখ কিমান ওখ আপোনালোকে দেখাব। বন্ধুসকল আপোনালোকে আহিব পাৰে নগাঁৱত নাটমগাঁৱত বনি আছে মন্দিৰটো। বন্ধুসকল মোৰ ভিডিঅ'টো ইমান বেছি ভাল নহ'ব পাৰে কাৰণ কিয় মোৰ ফাৰ্ষ্ট ব্লগ। তেন্তে বন্ধুসকল যদি ভিডিঅ'টো চাই ভাল পায় ছাবস্ক্ৰাইব কৰি ল'ব আৰু ছাইডত থকা বেল আইকনটো বজাই দিব আৰু লাইক এটা মাৰি কমেণ্ট এটা কৰি জনাব যে ভিডিঅ'টো কেনেকুৱা পালে। বান্দৰ ৰাস্তাৰ মাজত ঘূৰি যায়, এইটো বান্দৰ চাওক। এয়া আমি আহি এয়া মৃত্যুঞ্জয় মন্দিৰ পাইছোঁহি। তো বন্ধুসকল চাওক মৃত্যুঞ্জয় মন্দিৰ, এইটো চাওক মৃত্যুঞ্জয় মন্দিৰ ইফালৰখিনি আৰু আপুনি দেখুৱাই আছোঁ আপোনালোকক মৃত্যুঞ্জয় মন্দিৰটো। তো বন্ধুসকল চাই থাকক ভিডিঅ'টো। এইটো চাওক কিমান বৃহৎ মন্দিৰ। বন্ধুসকল চাই থাকক, ভিতৰলৈ যাব নোৱাৰিম চাগে, ভিতৰত বহুত কাম চলি আছে। তো নেক্সট ভিডিঅ'টো যদি পাৰোঁ আপোনালোকক ভালকৈ দেখাম যেতিয়া কমপ্লিট হ'ব। বন্ধুসকল আপোনালোকক মই যেনেকৈ দেখাম বুলি ভাবিছোঁ তেনেকৈ নোৱাৰিলোঁ দেখাব। তো বন্ধুসকল আজিৰ ভিডিঅ'টো ইমানেই। আজিলৈ আৰু আপোনালোকৰ পৰা বিদায় লৈছোঁ। তেন্তে বন্ধুসকল আজিলৈ বাই।